हेलो बंधुসকল আপোনালোক স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ যিটো ভিডিঅ'ৰ দ্বাৰা আপোনালোকক মই দেখাম বহুতখিনি কথা আৰু যিসকলে নতুনকৈ এটা ইউটিউব চেনেল খুলিছে সেইসকলৰ কাৰণে এইটো ভিডিঅ' এটা ইউটিউব চেনেল কি ধৰণে ভেৰিফাই কৰিব পাৰিব তাৰ ওপৰত মই এই ভিডিঅ'টো বনাইছোঁ বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। আপনি যিকোনো এটা ব্রাউজার যাব ব্রাউজার খুলি পিনি আপনি তাত লিখিব youtube.com টাইপ কৰাৰ পিছত আপোনাৰ এই ধৰণে ইণ্টাৰফেচ আহিব। অহাৰ পিছত আপুনি মোবাইল ভাৰ্চনত নহ'ব আপোনালোকে ডেস্কটপ চাইট কৰিব লাগিব। আপুনি ওপৰত যাব ৰাইট চাইডে থ্ৰী ডটত যাব থ্ৰী ডটত গৈ পিনি আপুনি ডেস্কটপ চাইট কৰক। এই ধৰণে আপোনাৰ ইউটিউব চেনেলটো অন হৈ যাব। আপোনাৰ চেনেলটো অন হোৱাৰ পিছত আপুনি ইয়ৰ চেনেলত যাব লগটোত লগটোত একবাৰ ক্লিক কৰিব। লগটো ক্লিক কৰাৰ পিছত আপুনি ইয়ৰ চেনেল কৰিব। ইয়ৰ চেনেল হৈ গ'ল, আপোনাৰ চেনেলটো আহি গ'ল। আপুনি এটা গ্ৰীণ কালাৰ দেখিছে কাষ্টমাইজ চেনেলত যাব ক্লিক কৰাৰ পিছত আপোনাৰ এই ধৰণে ইণ্টাৰফেচ আহিব। অহাৰ পিছত আপোনাৰ এটা বেলেগ এটা পেজ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ এই ধৰণে আহিব। পেজটো অন হোৱাৰ পিছত আপুনি একবাৰ তলত চাব চেনেল আপোনাৰ ছেটিঙত আছে, ছেটিংটো ক্লিক কৰিব। ছেটিং ক্লিক কৰাৰ পিছত আপোনাৰ ফাৰ্ষ্টতে আছে জেনেৰেল, আপোনাৰ তাতে ছেটিং আছে, আপলোড ডিফল্ট আছে, পাৰ্মিশ্যন আছে, কমিউনিটি আছে। এতিয়া আপুনি বেছিক ছেটিঙত যাব, বেছিক ইনফো আছে যোনটো বেছিক ইনফো। তাৰপিছত আপোনাৰ এডভান্স ছেটিং আৰু ফিউচাৰ এবিলিটি আছে। ফিউচাৰ এবিলিটিত যাব, তলত ডিফল্ট আপোনাৰ ফিউচাৰ আছে আৰু তলত আপোনাৰ ফিউচাৰ ডেট ৰিকুৱেষ্ট ফোন ভেৰিফাই কৰিব লাগিব। আপোনাৰ যিটো নাম্বাৰ দিয়া আছে সেইটো মোবাইল আপোনাৰ লগত কাষত থাকিব লাগিব। ভেৰিফাই ফোন নাম্বাৰত ক্লিক কৰক। ভেৰিফাই ফোন নম্বৰ ক্লিক কৰাৰ পিছত আপুনি ছেভ কৰি দিব। তাত আপোনাৰ এটা OTP যাব। এইটো ধৰণে আৰু এটা পেজ অন হ'ব। পেজটোত আপোনাৰ দুটা ষ্টেপ আছে, এটা টেক্সট মেছেজ আছে আৰু এটা কল আছে। আপুনি যদি কল কৰিব বিচাৰে কল কৰিব পাৰে, যদি টেক্সট বিচাৰে তেতিয়াহ'লে টেক্সট কৰক। আপুনি কাউণ্ট্ৰিটো চিলেক্ট কৰিব কোনটো কাউণ্ট্ৰি হয়, আৰু আপোনাৰ মোৰ ইণ্ডিয়া হয় সেইকাৰণে ইণ্ডিয়া চিলেক্ট কৰা আছে আৰু তলত ফোন নাম্বাৰটো দিব। দিয়াৰ পিছত আপুনি গেট OTP কৰিব। গেট OTP কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব। OTPত আপোনাৰ 6টা সংখ্যা থাকিব, 6 ডিজিট ভেৰিফিকেশ্যন আপোনাৰ কোড, সেইটো আপুনি ইয়াত টাইপ কৰিব লাগিব। OTPটো টাইপ কৰক, যিটো মেছেজত গৈছে চাই ল'ব এবাৰ, চাই পিনি আপুনি ইয়াত ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত আপোনাৰ ভেৰিফাই হৈ যাব। মই 6টা সংখ্যা আপোনাৰ ইয়াত টাইপ কৰিছোঁ আৰু এতিয়া ছাবমিট কৰি দিওঁ। ছাবমিট কৰাৰ পিছত আপোনাৰ ফোন নাম্বাৰটো ভেৰিফাই হৈ গ'ল। কংগ্ৰেচুলেশ্যন, ইয়ৰ নাম্বাৰ হেজ নাও বিন ভেৰিফাইড। আপোনাৰ যিটো নাম্বাৰ আছিলে সেইটো ইউটিউব চেনেলৰ লগত ভেৰিফাইড হৈ গ'ল। এই ধৰণে এটা ইউটিউব চেনেল ফোন নাম্বাৰ লগত আপুনি ভেৰিফাই কৰিব পাৰিব। তো আপোনাৰ এতিয়া চেনেলটো ভেৰিফাই হৈ গ'ল। ভেৰিফাই কৰাৰ পিছত আপোনালোকে এতিয়া কাষ্টম থাম্বনেইল দিব পাৰিব, কিয়নো ভেৰিফাই কৰা আগে কাষ্টম থাম্বনেইল দিব পৰা নাযায়। এতিয়া আপোনালোকে ভেৰিফাই কৰাৰ পিছত কাষ্টম থাম্বনেইল এডিট কৰি আপোনালোকে আৰামত দিব পাৰিব। আপোনালোকে কাষ্টম থাম্বনেইল দিব বিচাৰিছে তেতিয়াহ'লে প্লে ষ্ট'ৰ গৈ পিনে আপুনি ইউটিউব ষ্টুডিঅ' বুলি এপছটো ডাউনলোড কৰিব, তাতে আপুনি কাষ্টম থাম্বনেইল দিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমান আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টাটো দবাই দিব। লগতে মোৰ বন্ধু এজনে এটা গেমিং চেনেল খুলিছে, এইটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। তেখেতক সঁহাৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।